परिवर्तन सरकार गति परिवर्तन सरकार जी माने UPPL आज पुनर बडोलेण्ड बाकी राइजे आमाक आगो पावारলৈ आनिब বিচাৰিছে ক্ষমতালৈ आनिब বিচাৰিছে कारण UPPL हिरोर পৰা राइजक সেৱা কৰে। জমদুৱাৰ সমষ্টিত আমি পানোৱাৰী সালাম বাজাৰত আমাৰ নিৰ্বাচনী সভা জমদুৱাৰ ব্লক কমিটিয়ে আয়োজন কৰিছে আৰু এই বৃহত্তৰ অঞ্চলৰ আমাৰ মাইনৰিটি সকল বড়ো সকল আমাৰ যি ৰাভা সকল যিমান জনগোষ্ঠী আছে আদিবাসী ৰাজবংশী সবে দলে বলে ওলাই আহিছে আৰু জমদুৱাৰ সমষ্টি আমাৰ এবাৰ ক্লিন চিট হৈ আছে ইয়াত কোনো অসুবিধা নাই। জানুৱাৰী মাহৰ পৰা আমাৰ ওয়ার্কার সকলে আমাৰ দলীয় কর্মী সকলে বহুত কাম কৰি আছিল আৰু ৰাইজৰ লগত সদায় যোগাযোগত আছিল। এই কাৰণে জমদুৱাৰ সমষ্টি আমি চালু যে এতিয়া জমদুৱাৰ সমষ্টি ওয়ান অফ দা সেফ সমষ্টি আৰু ফেৰেঙা একেবাৰে জিৰো মানে চন্দন বৰ্মা বিশেষকৈ জিৰো হ'ব তাৰ কোনো স্থান নাই এনেকা কথা কৈছে। পৃথিৱীত জিৰো আৱিষ্কাৰ নকৰিলে অংকই নহল হয়। গতিকে জিৰোৰ আগৰ ফালে আপুনি 1 2 3 4 লুগাই যাই থাকক জিৰোৰ ভ্যালু বাঢ়ি থাকিব কিন্তু তেখেতটা যদি জিৰো নাই তেতিয়াতো একো নাই আৰু তেখেতে গতিকে পৃথিৱীতখনে জিৰো গতে গোল এই সার্কেলৰ পৰা সব কিছু হয় গতিকে সার্কেলটো তেখেতে বুজিয়ে পোৱা নাই সার্কেলৰ পাৱাৰটো। আজি দিনৰ আগ্ৰামা 1 নম্বৰত আছে বুলি কৈছে এইটো যদি 90 ডিগ্ৰী টাৰ্ণ কৰে তেখেতে লাষ্ট নম্বৰত আছে। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাটাও কেবিনেট মন্ত্ৰী ইয়াতে প্ৰচাৰ চলিছে এই বিষয়ে আপোনালোকৰ UPPL কোনো প্ৰভাৱ পৰিব নেকি? একো প্ৰভাৱ নপৰে। আপোনালোকেতো আমাৰ মিটিং দেখিছে মানুহ ওলাই আহিছে ৰাইজ ওলাই আহিছে ইমান সুন্দৰ সাপোর্ট গতিকে চাওক ইলেকশন আহাৰ লগে লগে সব দলে ইয়াতে কেন্ডিডেট দিব তৃণমূল কংগ্ৰেছও দিছে GSP দিছে সবে দিছে গতিকে সবৰে লিডাৰবিলাক আহি কথা ক'ব। আজি তেখেতসকলক অলপ ডাঙৰ দল কাৰণে আপোনালোকে ৰেফাৰেন্সত আনিছে বেলেগ সৰু দলৰো ৰেফাৰেন্স আনক তেখেতসকলক কিবা নহয় কিবা কৈ আছে। আৰু ফেৰেঙা একেবাৰে জিৰো মানে চন্দন বৰ্মা বিশেষকৈ জিৰো হ'ব তাৰ কোনো স্থান নাই এনেকা কথা কৈছে। পৃথিৱীত জিৰো আৱিষ্কাৰ নকৰিলে অংকই নহল হয়। গতিকে জিৰোৰ আগৰ ফালে আপুনি 1 2 3 4 লুগাই যাই থাকক জিৰোৰ ভ্যালু বাঢ়ি থাকিব কিন্তু তেখেতটা যদি জিৰো নাই তেতিয়াতো একো নাই আৰু তেখেতে গতিকে পৃথিৱীতখনে জিৰো গতে গোল এই সার্কেলৰ পৰা সব কিছু হয় গতিকে সার্কেলটো তেখেতে বুজিয়ে পোৱা নাই সার্কেলৰ পাৱাৰটো। আজি দিনৰ আগ্ৰামা 1 নম্বৰত আছে বুলি কৈছে এইটো যদি 90 ডিগ্ৰী টাৰ্ণ কৰে তেখেতে লাষ্ট নম্বৰত আছে। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাটাও কেবিনেট মন্ত্ৰী ইয়াতে প্ৰচাৰ চলিছে এই বিষয়ে আপোনালোকৰ UPPL কোনো প্ৰভাৱ পৰিব নেকি? একো প্ৰভাৱ নপৰে। আপোনালোকেতো আমাৰ মিটিং দেখিছে মানুহ ওলাই আহিছে ৰাইজ ওলাই আহিছে ইমান সুন্দৰ সাপোর্ট গতিকে চাওক ইলেকশন আহাৰ লগে লগে সব দলে ইয়াতে কেন্ডিডেট দিব তৃণমূল কংগ্ৰেছও দিছে GSP দিছে সবে দিছে গতিকে সবৰে লিডাৰবিলাক আহি কথা ক'ব। আজি তেখেতসকলক অলপ ডাঙৰ দল কাৰণে আপোনালোকে ৰেফাৰেন্সত আনিছে বেলেগ সৰু দলৰো ৰেফাৰেন্স আনক তেখেতসকলক কিবা নহয় কিবা কৈ আছে।